অকণমান হাতখন ধুই আহোঁ সাগৰৰ পানীত। এইয়া বিশাল সাগৰ, সঁচাকৈ বিশাল সাগৰৰ মাজত, বিশাল সমুদ্ৰৰ মাজত আমি আচলতে কৰিছোঁ কি, এইয়া এক উত্তাল তৰংগ আৰু আমাৰ মাছটোক বাৰে বাৰে আহিছে। কেনেকুৱা সাগৰ দেখি কেনেকুৱা লাগিছে? সাগৰৰ অনুভৱ ক'বা নেকি? সাগৰ সঁচাই বেয়া পালোঁ। যিদিনাখনে আমাৰ হিয়াৰ আমঠু অসমৰ প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক ছিংগাপুৰৰ সেই অচিনাকি সাগৰৰ বুকুৰ মাজত আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'লা, সেইদিনাখনৰ পৰাই সঁচাই বেয়া পালোঁ। প্ৰতিগৰাকী ব্যক্তিয়ে সাগৰক ভাল পোৱাৰ দৰেই সাগৰখন দেখাৰ পৰা ময়ো তোমাৰ প্ৰেমত পৰিছিলোঁ। কিন্তু লাহে লাহে যেতিয়া জুবিন গাৰ্গক তোমাৰ হত্যাৰ বাতৰি আমি পাওঁ আৰু হত্যাৰ কথা প্ৰমাণিত হ'ল, আজি সেইদিনাখনৰ পৰাই সঁচাই বেয়া পালোঁ, সঁচাই ঘৃণা কৰিলোঁ। তোক সাগৰ সঁচাই ঘৃণা কৰিলোঁ। ৱাও, সাগৰৰ বংগোপসাগৰৰ পাৰত কবিতা, কিমান ভাল লগা। এয়া মনালিছা বা সাগৰৰ অনুভৱ কওক। সাগৰ বুলি ক'লে আচলতে সদায় দেৱকান্ত বৰুৱাৰ সেই কবিতা ফাঁকি মনলৈ আহে। সাগৰ দেখিছা? দেখা নাই কেতিয়াও, ময়ো দেখা নাই। এনেকৈ কিন্তু দিছোঁ। ইমান ভাল লাগিলে যে জীৱনত চতুৰ্থবাৰৰ বাবে সাগৰ দেখা পাইছোঁ আৰু পুৰীৰ সাগৰলৈ মই দ্বিতীয়বাৰৰ বাবে আহিছোঁ। আৰু এয়া পুৰীৰ সাগৰ যথেষ্ট শান্ত সমাহিত বংগোপসাগৰ, আৰু আমি সকলোৱে বহুত আজি ইয়াত এনজয় কৰিছোঁ, ভাল লাগিছে। আজি এটা বন্ধৰ দিন আমাৰ বাবে, আৰু এই বন্ধৰ দিনটো খুব ধুনীয়াকৈ আমি সাজি সাগৰৰ পাৰত কটালোঁ। আৰু এই সাগৰৰ পানীত এয়া আমি অলপ ফুৰিলোঁ চাকিলোঁ, তাৰপিছত উটত উঠিলোঁ, আৰু এতিয়া আৰু এটা বাকী আছে, মন গৈ আছে এতিয়া এই কিবা এখনত উঠিমগৈ গাড়ীত।